আজি আবেলি এটা আমি ধুনীয়া লোকেশ্যনত গৈ আছোঁ ভাবিলোঁ আপোনালোককো লগতে লৈ যাওঁ আৰু কিমাননো গৰম বুলি ঘৰত সোমাই থাকিব নহয় জানো আৰু এতিয়া পাই গ'লোহি ৰংঘৰৰ সন্মুখেদিয়ে গৈ আছোঁ দেই এতিয়া আমি আহি যিহেতু পাই গ'লোহি আৰু জেগাখিনি সঁচাই ধুনীয়া হয়নে নহয় কমেণ্ট এটা কৰি জনাবচোন দেই শিৱসাগৰবাসীৰতো একদম প্ৰিয় ঠাই বুলিয়ে ক'ব লাগিব নহয় জানো মই জেগাখিনিৰ নামটো কোৱাই নাই নহয় এইটোৱে হৈছে জয়সাগৰ পুখুৰী দেই আৰু ৰেষ্টুৰেণ্টখনৰ নামটো হৈছে একুৱা পাৰ্ক ব'লক এতিয়া টিকেটটো কাটি লওঁগৈ আৰু এয়া টিকেটটো কাটিলেহে উঠিব পাৰিম নহয় জানো টিকেটৰ মূল্য বহুত বেছি নহয় দেই এজনৰ 100 টকাকৈ আৰু এতিয়া লাইফ জেকেটটো পিন্ধি ল'লোঁ আৰু এইখনতে যাম দেই আজি আৰু উঠি একদম ভয়ে খাইছিলোঁ পাই বুটিং আজি প্ৰথমবাৰ কৰিছোঁ দেই যদিও শিৱসাগৰতে আছে বা ৰেষ্টুৰেণ্টখনত আহিও থাকোঁ আজিলৈকে কিন্তু বুটিং কৰি পোৱা নাছিলোঁ আজি একদম হাজবেণ্ডৰ সাহসতে কৰিছোঁ দেই আৰু সঁচাই ক'ব লাগিব ইয়াৰ ফিলটো কি বুলি ক'ম মানে সঁচাই বহুত বেছি মই মানে বহুত ভাল বস্তু এটা মিছ কৰি আছিলোঁ কিন্তু আজি ইয়াৰ ফিলটো ল'লোঁ বহুত বেছি ভাল লাগিলে মোৰ দৰে এতিয়ালৈকে যোনে ব'টিং কৰা নাছিলে সিহঁতক মই এটাই কওঁ আজি মানে মই উঠি অহাৰ পাছত আপোনালোকেও যাওক ইয়াৰ মজা লওক আৰু সঁচাই ক'ব লাগিব বহুত বেছি ভাল লাগিলে গোটেই পুখুৰীটো এপাক মৰাৰ পাছত এতিয়া দুয়োজনে আকৌ আগৰ জেগাত উভতি আহি আছোঁ কেনেকৈ নামিম বুলি অকণমান ভয়ো খাই আছিলোঁ পাছতহে গম পাইছোঁ যে ভয় খাবলগীয়া একো নাই খুব ধুনীয়াকৈ নামি আহিলোঁ ব'টিং কৰি অহাৰ পাছত তাতে অলপ সময় বহিলোঁ দেই যিহেতু ভাগৰো লাগিছিল আৰু তাৰ পাছত আহি গ'লো এতিয়া আইচক্ৰীম খাবৰ কাৰণে যিহেতু গৰম আছিল আইচক্ৰীমৰ সোৱাদ যে দুগুণ পাইছোঁ দুয়োজনে আইচক্ৰীম খাই লোৱাৰ পাছত এতিয়া আহি গ'লো হোটেল এখনলৈ আৰু এই হোটেলখন ওচৰতে আছে দেই নতুনকৈ খুলিছে হেনো বোলে ভাবিলোঁ ইয়াতে চাহ আৰু চিঙৰা খাওঁ চিঙৰাবিলাক যে ইমানেই বেছি ডাঙৰ নহয় এয়া চাওকচোন লগতে আকৌ পেৰাও ল'লোঁ দেই তাৰপাছত ঘৰলৈ বুলি অকণমান মিঠাই লৈ ল'লোঁ আম্মাহঁত যিহেতু আছে এতিয়া ঘৰ আহি পাই গ'লোহি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নেপাহৰিব আজিলৈ আহিছোঁ বাই